হেৰি মানে ইহঁত কেমেষ্ট্ৰিত ভাল যে মোৰ নাম ধোনী মানে ক্ৰিকেট পিছে ৰাতিখন এতিয়া ক'লে যাম নহয় আমি গুৱাহাটীত ক্ৰিকেট খেলিব আহিছিল আৰু এতিয়া আমাক মানে সেই চাৰ্কাছ দেখাব লৈ যাওঁতে বাকীবোৰ গুচি গ'লগৈ মানে এনেকুৱা এক্সপিৰিয়েঞ্চ আৰু হৈ থাকে আৰু দাদাই আমাক কলিয়াবৰলৈ লৈ যাব আৰু তাৰপিছত আমি মেনেজ কৰি ল'ম থেংক ইউ কেতিয়া ক'লো কলিয়াবলৈ নিম বুলি কেতিয়া ক'লো মোৰ গাড়ীত ব'লা ব'লা কি মিশন শুরু করো আরে বল দিয়া তারপর বসা বলো না যাও মা স্যার রোগ নাই কিটা কোন স্যার সংগঠন উঠি কি কৰিব বাদ দে মাছে বৰহি চিঙি পলাল নাই মই ঠিকেই দেখিছো আপে দৌৰি ময়ো চকুৰে যাতা দেখিছো এক দুই পেক মাৰো মনটো ভাল লাগি যাব আপোনাৰ গাড়ীখনৰ নামটো এটা ভাল লাগিছে কিন্তু দাদা মানে মিনিংফুল না কিয় দিলে স্বৰ্গৰ হয় ডেড বডি কঢ়িওৱা গাড়ী যে আচ্ছা ডেড বডি পিছফালে পেচেঞ্জাৰ আছে মিছাকে মানুহবিলাকে মৰাৰ পিছত স্বৰ্গলৈ যোৱা বুলি ভাবে যে সেইকাৰণে ডেড বডি কঢ়িওৱা গাড়ীখনৰ নাম স্বৰ্গত ৰাখে মই কৈছিলো মিছন স্বৰ্গত মানে মৰিবলৈ যায় ই চালা তোৰ কাৰণে আমি চব মৰিম কি লেটাৰ বচন দিলো বে দাদা গাড়ীখন প্লিজ ক'ৰবাত ৰখাই দিয়ক আৰু বেলেগ গাড়ী লৈ লওক বেলেগ গাড়ী লৈ লওক প্লিজ ভয় খাইছা তেৰা সব আছে দিয়া এই ৰাতিখন গাড়ী ক'ত পাবা দাদা ইজ ৰাইট তই মুখেৰে নামাতিবি সালা কেপ্টেইন হ'ব আহে এটা বেকআপ প্লেন নাৰাখে কিয় এনেকে কৈছো বে তহঁত চব ৰেছপন্সিবল আৰে মোক কেনেকৈ কিয় প্লেন দি আছ বাৰে বাৰে কাজিয়া নকৰিলেচোন নহয় দাদা এই ইয়াৰ ট্ৰেইনিঙৰ ভুলৰ কাৰণে আমি সদায় ফচো এনেকৈ মোৰ প্লেনিং ভুল কি মোৰ প্লেনিং ভুল মই কি জানো বেলেগ মানুহ আহি যাব বুলি খেন্তা আৰে কি হ'ব তোৰ যদি আইডিয়া নাই তেনেহ'লে তো প্লেনিঙে কি কৰিছিলো কাৰণ তহঁত দুটা মূৰ্খ সেইকাৰণে খেন্তা আমি মূৰ্খ ঘেন্তা আমি মূৰ্খ তই সদা মূৰ্খ কি ভাষা এইবিলাক এখন পবিত্ৰ বাহন মই এইবিলাক সহ্য নকৰিম কাজিয়া কৰিবলৈ যদি মন আছে নামি যা তোমালোক নচলা হৈ যা কি চলাব নেকি মা এসএমএস আহিছে দাদা বোলে কাইলৈ ঘৰলৈ আহি যাব দাদাক চৰি কবি নহ'লে ইয়াতে ফচি থাকিবি বুজিছ দাদা শুনিছো কোৱা এইটো লওক প্ৰসাদ আছিলে তোমাৰ এই ইয়াতে পালো দাদা ইহঁতে আপোনাক চৰি কৈছে দেই মানে মই কৈছো চৰি দাদা কাজিয়া এইটো কি বস্তু